পত্নী ফিটনেছ ভালে ৰাখিবলৈ যায় আকৌ জিমলৈ, কিন্তু জিমলৈ গৈ ঘটিল এই কাহিনী। আচলতে কলিযুগত হৈছে কি, আজিকালি বোৱাৰীৰ মহিমা ধৰিবই নোৱাৰি। এজনক জীৱন সঁপি দিয়ে, আনজনৰ সৈতে ৰাখে আকৌ পৰকীয়া পীড়িতি। আজি আকৌ আহিছে ৰীল বনোৱা বোৱাৰীৰ নতুন কাহিনী। প্ৰথমে এই মহিলাগৰাকীলৈ মন কৰে। মহিলাগৰাকীৰ নাম নকওঁ দিয়ক। মহিলাগৰাকীৰ স্বামীয়ে দেশৰ সেনাবাহিনীত চাকৰি কৰে। বঙাইগাঁৱত সন্তানৰ সৈতে ঘৰত অকলে থাকে পত্নী। পিছে অকলেনো আৰু কিমান দিন ঘৰত সোমাই থাকিব, সেয়েহে ফিটনেছ ভালে ৰাখিবলৈ নাম লগাই ল'লে জিমত। আৰু জিমলৈ গৈ লগ পালে মহানন্দক। মহানন্দ মানে এইজন মহানন্দ ৰয়। এইজন মহানন্দ ঘৰ বঙাইগাঁৱৰ ঘন্দলত। মহানন্দক লগ পোৱাৰ পাছতে মহিলাগৰাকীৰ জীৱনলৈ আহিল মহা আনন্দ। স্বামী নথকা সুযোগ লৈ মহানন্দৰ সৈতে চলি থাকিল গোপন আনন্দৰ কাহিনী। পিছে মহানন্দৰো আছে আকৌ পত্নী, কিন্তু পত্নীৰ আঁৰ চকুত এই মহিলাগৰাকীৰ সৈতে চলাই গ'ল পৰকীয়া প্ৰেম কাহিনী। মহিলাগৰাকীৰ ঘৰলৈ আৰম্ভ হ'ল মহানন্দৰ সঘন অহা যোৱা। পিছে চকু পৰিল ওচৰ চুবুৰীয়া, আৰু এদিন দুয়োৰে গৰম আনন্দত এদিন চেঁচা পানী পৰিল, আৰু তাৰ পাছত এই অৱস্থা। নিশা মহিলাগৰাকীৰ সৈতে আনন্দত মত্ত থাকোঁতে ওচৰ চুবুৰীয়াই ধৰিলে হাতেলোতে। গডৰেজৰ ভিতৰ পালেগৈ মহানন্দ। পিছে গডৰেজৰ ভিতৰত সোমাই ৰক্ষা নাপাল ৰাইজে কাপোৰৰ মাজৰ পৰা টানি আজুৰি বাহিৰ কৰিলে মহানন্দক। কিছু উত্তম মধ্যম সোধাই গতাই দিয়া হ'ল আৰক্ষীক। এতিয়া প্ৰশ্ন, সমাজখনত এইবোৰ ঘটনা দৈনিক কিয় ঘটিবলৈ লৈছে? দিনক দিনে কিয় বাঢ়িবলৈ লৈছে পৰকীয়া প্ৰেমৰ কাহিনী? ইয়াৰ বাবে দায়ী কোন? প্ৰশ্ন কি ক'ম আৰু, ক'বলৈতো একো বাক্যই নাইকিয়া হ'ল। আপোনালোকে ভিডিঅ'টো দেখিলেই। তেনেকুৱা ধৰণৰ মাইকী কি বুলি ক'ম, তেনেকুৱা ধৰণৰ মাইকী কলংকিত নহয়নে? তাৰ হাজবেণ্ডে সেনাবাহিনী এজন, চাকৰি কৰে, কিমান গৌৰৱৰ কথা আৰু আনন্দৰ কথা, ইনকম কৰে। ইটো ভালকৈ সন্তানটিক লৈ আঁকোৱালি ভালকৈ থাকিব লাগে। য'ত যাবলৈ মন গৈছে ভাল কামত যাওক, ওলাওক মেলক, ল'ৰাক ভালদৰে পঢ়াওক। আকৌ কিহৰ এইবোৰ লিলিমাই, কিহৰ এইবোৰ আলমাৰীত সোমোৱা লিলিমাই? তেনেকুৱা ধৰণৰ মাইকীক আৰু সেই আলমাৰীত সোমোৱা মানুহজনক চেণ্ডেলৰ মালা পিন্ধাই এখন চাইনবোৰ্ড আগফালে লগাই সিহঁতক গোটেই কোলা চাই এখিনি সানি গোটেই ৰাস্তাই ৰাস্তাই ঘূৰাই ফুৰাব লাগে, গম পাইছে? আৰু বাকী মাইকীসকলৰো এটা বৰ বিপদজনক কথা আহি পৰিছে। কিয়নো এতিয়া বহুতৰে চাকৰি কৰে, তেনেকৈ বহুত হাজবেণ্ডে বিদেশত থাকে। সকলোৱেতো মনত এটা সন্দেহৰ ভাৱ জাগি উঠিব, কিজানি আমাৰজনীও তেনেকৈ কাৰোবাৰ লগত কথা পাতিছে নেকি, কাৰোবাৰ লগত লিলিমাই কৰিছে নেকি, তেনেকৈ এটা কথা আহি পৰে। গতিকে এই মাইকীজনীক এহেকা নিদিলে কেতিয়াও নহ'ব। তেনেকুৱা মাইকীবোৰক দিবই লাগিব এহেকা, কাৰণ আজি একো শাস্তি নাপায় নহয়। তেনেদৰে মাইকীবিলাকৰ কিছুমান মাইকী তেনেকৈ আগবাঢ়ি ভুল কামত আগবাঢ়ি গৈ থাকিব। তেনেধৰণৰ মাইকীক শাস্তি দিব লাগে, আৰু ৰাস্তাই ৰাস্তাইতো ঘূৰাই ফুৰাবই লাগে, আৰু সেই আলমাৰীত সোমোৱা মানুহজনক ঠিকছে এহেকা দিব লাগে। আৰু আপোনালোকে কি কয়? এইবোৰ প্ৰেম লিলিমাই, পৰকীয়া প্ৰেম বহুত জেগাত বহুততে চলিছে, আৰু সিহঁত ভাবিছে কি আমি ভিতৰে তেনেকৈ পৰকীয়া প্ৰেম কৰিম, লিলিমাই কৰিম, কিন্তু সেইটো কথা কেতিয়াও সম্ভৱ নহয়। কাৰণ সিহঁতেও এখন ঘৰত আছে, এখন গাঁৱত আছে, আৰু গাঁৱেতো কেতিয়াও মানি নলয়, সহ্য কৰিব নোৱাৰে। সমাজ এখন আছে, সমাজেতো সিহঁতক ধৰিবই, আৰু সমাজ আছে মানে সিহঁতে কেতিয়াও তেনেকৈ ভুল কাম কৰিব নোৱাৰিব, আৰু সমাজে ধৰিবই, শাস্তি দিবই, আৰু আৰক্ষীও শাস্তি দিবই লাগিব, আৰু পাবই সিহঁতি শাস্তি। নে কি কয় আপোনালোকে? তাকে শাস্তি পোৱাটো উচিত, তেতিয়াহে আগলৈ যাতে তেনেধৰণৰ কাম ভুল মানুহে নকৰে।